এভৰিৱান ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোকে ভালেই আছে। আজি বয়েল মাছৰ নতুন এটা ৰেচিপি লৈ আনিছোঁ। খুবেই টেষ্টি আৰু হেলদি হয়। আজি বনোৱা ৰেচিপিটো আপোনালোকক নিশ্চয় ভাল লাগিব বুলি আশা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। তেন্তে আহকচোন আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই কেৰাহীটো গৰম কৰি ল'লোঁ। তাৰ পিছত মই 2.5 গ্লাছ গৰম পানী দি লৈছোঁ। এই গৰম পানীতে মই 2টা কাটি থোৱা আলু আৰু 1টা কাটি থোৱা পিয়াজ দি লৈছোঁ। লগতে দিছোঁ 4টামান জলকীয়া। জলকীয়াকেইটা মই মাজতে ফালি ল'লোঁ। এতিয়া এইখিনি মই 5 মিনিটৰ কাৰণে উতলিব দিম। সাইডতে মই এটা কেঁচা বিলাহী আৰু 3টামান শুকান জলকীয়া পুৰি লৈছোঁ। জলকীয়াকেইটা পুৰা হৈ গ'ল। এতিয়া বিলাহীটো ভালদৰে পুৰি লৈছোঁ। মই খুন্দনা এটাত পুৰি থোৱা শুকান জলকীয়াৰ লগত 4ডোখৰমান আদা আৰু 5 ফুটামান নহৰু দি লৈ খুন্দি লৈছোঁ। এতিয়া 5 মিনিটৰ পিছত এই মছলাখিনি মই বয়েল পানীখিনিত দি লৈছোঁ। আৰু লগত দিছোঁ আধা চামুচকৈ কম নিমখ। নিমখখিনি মই আলুখিনি সিজিবৰ কাৰণে দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই ল'ম আৰু 5 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত উতলিব দিম। মাছখিনিত মই নিমখ সানি মেৰিনেট কৰি থৈছিলোঁ। এতিয়া এই মাছখিনি বইল হোৱা পানীখিনিত দি দিছোঁ। পুৰি থোৱা বিলাহীটো মই সৰু সৰুকৈ কাটি ল'লোঁ আৰু এতিয়া ইয়াতে দি লৈছোঁ। এতিয়া ভালদৰে এইখিনি লৰাই লৈ মই 10 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত উতলিব দিম। মই ইয়াত আৰু নিমখ নাই দিয়া, যিহেতু মই মাছখিনি নিমখৰ লগত মেৰিনেট কৰি থৈছিলোঁ। 10 মিনিটৰ পিছত মই মাছখিনি ভালকৈ লৰাই লৈছোঁ আৰু আলু কেইডোখৰমান ভাঙি দিছোঁ। তেতিয়াহে গ্ৰেভিখিনি অলপ ডাঠ হয়। এতিয়া মই দি থোৱা জালুক 1 চামুচ দি দিছোঁ মাছখিনিত। লগতে দিছোঁ 2 চামুচমান নেমুৰ ৰস। তেতিয়াহে মাছখিনি খাবলৈ অলপ টেঙা হয়। এইখিনিতে ভালদৰে লৰাই লৈ পিনি মই মিডিয়াম ফ্লেমত 5 মিনিটৰ কাৰণে আকৌ উতলিব দিম। এতিয়া মই মাছখিনি আকৌ এবাৰ ভালদৰে লৰাই লৈছোঁ। দেখিছেনে গ্ৰেভিটো অকণমান ডাঠ ডাঠ যেন লাগিছে। এতিয়া ইয়াত মই 1.5 চামুচমান পিঠাগুড়ি পানীখিনিৰ লগত মিলাই লৈছোঁ আৰু মাছখিনিত দি দিছোঁ। আৰু লগতে দিছোঁ মান ধনিয়া আৰু ধনিয়া। পিঠাগুড়িটো দিছোঁ যাতে গ্ৰেভিখিনি আৰু অকণমান ডাঠ হয় আৰু খুবেই টেষ্টি লাগে পিঠাগুড়ি দিলে। এতিয়া এইখিনি মই আকৌ 4 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত ভালদৰে উতলিব দিম। চাৰি মিনিটৰ পিছত মই মাছখিনি আকৌ এবাৰ চেক কৰি চালোঁ। আমাৰ মাছখিনি ৰেডি হৈ গৈছে আৰু ইয়াৰ গ্ৰেভিটো খুবেই ডাঠ হৈছে। ইয়াৰ মেইন ইনগ্ৰিডিয়েণ্টটো হৈছে মান ধনিয়া। মান ধনিয়া দিলে খাবলৈ টেষ্টিও হয় আৰু ধুনীয়া গোন্ধও আহে। এতিয়া মই অলপ লৰাই লৈছোঁ আৰু গেছটো অফ কৰি দিছোঁ। এয়া আমাৰ বয়েল মাছৰ ৰেচিপি ৰেডি হৈ গৈছে। এই মাছৰ ৰেচিপিটো খাবলৈ খুবেই টেষ্টিও হয় আৰু আমাৰ কাৰণে হেলথিও হয়। আপোনালোকে এবাৰ ঘৰত চেষ্টা কৰি চাব বনাই আৰু ক'বচোন কেনেকুৱা লাগিল খাই। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো ক্লিক কৰি থ'ব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে ন'টিফিকেশ্যন পাই থাকিব। আৰু যদিহে আপুনি নতুন মোৰ চেনেলটো তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।